নমস্কাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে শিক্ষা বিভাগৰ লগতে অন্যান্য বিভাগৰ বহুতো ভাল খবৰ তেখেতে ৰাজ্যবাসীলৈ প্ৰেৰণ কৰিছে যে নতুন নিযুক্তি এডিআৰই নিযুক্তি আৰু অপ্ৰাদেশিকৃত অৰ্থাৎ ভেঞ্চাৰ বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ কাৰণে ব্যৱস্থা আমাৰ বিদ্যালয়ৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদৰ সৃষ্টি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰীৰ সমাজ বিজ্ঞান বিষয়ৰ কেন্দ্ৰিক উত্তীৰ্ণৰ বিষয়ৰ ওপৰত তেওঁ খবৰ দিছে এইখিনি আমি জানিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাব মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ তাৰ ফলাফল সেবাই ঘোষণা কৰিব কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰী মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত কিন্তু আফটাৰ ডকুমেন্ট ভেৰিফিকেশ্যন নিযুক্তি 10 অক্টোবৰ তেনেকৈ এলপি এমিৰ 5550ৰো ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায় কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে এডিআৰই নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰই নতুন এডভাৰটাইজমেন্টটো আমি যাতে দিব পাৰো তাৰিখে ডিব্ৰুগড় জিলাত আমাৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব কাৰণ প্ৰত্যেক মাহত 4 দিন বা 3 দিন মই ডিব্ৰুগড়ত থাকো আৰু ডিব্ৰুগড়ত থকা সময়তে ডিব্ৰুগড়ত আমাৰ কেবিনেটখনো অনুষ্ঠিত হ'ব 50 জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়সমূহতো আমি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব পাৰো নেকি এই বিষয়ে আমি কেবিনেটত ডিব্ৰুগড়ত আলোচনা কৰিম প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ বাবেও ইতিমধ্যে আমি সংশ্লিষ্ট সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰিছো যাতে সকলোৱে এই ক্ষেত্ৰত যিমান দূৰ পাৰো 2006 চনৰ আগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহত আমি যিমান পাৰো আমি যাতে ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰো সেইকাৰণে মই সেৱাৰ অধ্যক্ষক মই অনুৰোধ কৰিছো যে আপুনি চাব যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়
তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছো যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে, সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহ'লেও আমি যাতে কিছু হ'লেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ভাবো যে এই ঘোষণাটোৱে ভাগিনসকলৰ চিন্তা কিছু দূৰ কৰিব। 2025 মে মাহতে ঘোষণা হ'ব স্নাতকোত্তৰ শিক্ষকৰ পদৰ ফলাফলৰ ঘোষণা। জুনত পৰীক্ষা কৰা হ'ব উত্তীৰ্ণসকলৰ নথিপত্ৰসমূহ আৰু এপ্ৰিলত ঘোষণা হ'ব 5,550টা শিক্ষক পদৰ ফলাফল। 10 অক্টোবৰৰ পাছত ওলাব নতুন নিযুক্তিৰ তালিকা। স্নাতকোত্তৰ ME LP শিক্ষকৰ নিযুক্তি 10 অক্টোবৰত অনুষ্ঠিত হ'ব, যি 5,000 পোষ্ট আছিলে। অসমৰ পুলিচৰ চাকৰিত উত্তীৰ্ণসকলৰ দ্বিতীয় কাট অফ মাৰ্কৰ তালিকা কেতিয়াও নোলায়। 25ৰ শেষৰ পালে অসম আৰক্ষী খালী হৈ থকা পদৰ বাবে বিজ্ঞাপন ওলাব। ADREৰ বাবে সুখবৰ, উত্তীৰ্ণসকলৰ জুনত হ'ব মৌখিক পৰীক্ষা। জুনতে অনুষ্ঠিত হ'ব ADRE উত্তীৰ্ণসকলৰ স্কিল টেষ্ট। 10 অক্টোবৰতে হ'ব ADRE উত্তীৰ্ণৰ নিযুক্তি। জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী ADREৰ নতুন বিজ্ঞাপন। যিখিনি হৈ গ'ল তাৰপিছত আকৌ নতুন দিব। 20 মাৰ্চত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ কেবিনেট বৈঠকত। সেই বৈঠকতে 50জন ছাত্ৰ ছাত্ৰী থকা শিক্ষক বিদ্যালয়সমূহৰ কাৰণে প্ৰধান শিক্ষক পদ সৃষ্টিৰ কথাটো চূড়ান্ত কৰা হ'ব। ডিব্ৰুগড়ৰ কেবিনেটত এই 50জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন প্ৰধান শিক্ষক LP স্কুলত লাগে, সেইটো তাতে সিদ্ধান্ত লোৱা হ'ব। আৰু 2006 চনৰ পাৰিশীকৰণ আইনখনৰ সংশোধন ঘটোৱা হ'ব, তাৰ চিন্তা চৰ্চা কৰা হৈছে আৰু তাৰ ওপৰত ব্যৱস্থা লোৱা হ'ব বুলি ডিব্ৰুগড় কেবিনেটতে হ'ব বুলি মুখ্যমন্ত্ৰীজনে আজি জনাইছে। লগতে মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষ ভাল খবৰ দিব বিচাৰিছে। সেইখিনি হৈছে সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত যিহেতু টান আহিছিলে, সেইকাৰণে তেওঁ সেই প্ৰশ্নকাকতখনত ছাত্ৰ ছাত্ৰীসকলে যদি বাকীবিলাক পৰীক্ষাত ভাল নম্বৰ পায়, সমাজ বিজ্ঞানত যদি কম নম্বৰ পায়, তেতিয়াহ'লে তাত অতিৰিক্ত নম্বৰ দি ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাব পৰা যায়।